গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ মোৰ বিয়াৰ পিছত আজি মামা শহুৰে ঘৰত দাৱাত দিছে। তো তাতে যাব ওলাইছোঁ, পূৰা ৰেডি হৈ লৈছোঁ, চেণ্ডেল পিন্ধিছোঁ, লং পেণ্ট, টি চাৰ্ট, বগা টি চাৰ্ট আৰু লগতে চশমাও আছে। তো যাই আছোঁ, আপোনালোকে চাই থাকক গাইজ, তাতে সকলোখিনি দেখুৱাম কি। আৰু গাইজ মই ৰেডি হৈছোঁ যাবৰ কাৰণে। এইটো বহি আছে শুনা, দে যাওঁ ভাত খাবি তই হা। দে মই যাই আছোঁ, পাৰ্চেণ্টি নেনাও, এখন গাড়ী লৈ যাম আজি গাইজ। আৰু মই আহি ইয়াতে ৰখিলোঁ, নিজৰা পেট্ৰল পাম্পত তেলটো ভৰাই ল'লোঁ। আৰু মানে বহুত পুৰণি এটা ড্ৰাইভৰ লগ কৰিছোঁ, আমাৰ হোটেলতে ভাত খাইছিল আগতে। বাকী ভাল আৰু খাই যাই আছোঁ, ৱাইফক আনিব দে যাই থাকক। বা ৰ'দটো আজি দিছে আৰু একদম টিকা ফটা ধুমা চালে ধুম। আৰু মই আহি পালোঁ গুৰমু মই দিলে গা ধুই আছে, এক নিবাই আছোঁ, আমি দুইটা যাম। আৰু গাইজ মই আহি কাৰণে ইয়াতে বহিছোঁ, অলপ ফেনৰ তলত ৰেষ্ট লৈছোঁ, গৰম লাগিছে বহুত ৰ'দ দিছে গাইজ আজি। বাকী চাই থাকক আপোনালোক। মই কোন হওঁ তোৰ, মই কোন হওঁ, কোন হওঁ হা, মই কোন, মই কোনে কোন, মই কোন, মই কোন হিন্দু, মই কোন হিন্দু। গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড কমেণ্ট এটা দিব। বাই বাই। তো গাইজ এতিয়া যাব ওলাইছোঁ শহুৰহঁতৰ ঘৰলৈ। মামাহঁতক খাই লৈ আমি যাই আছোঁ এতিয়া বৰ্তমান শহুৰহঁতৰ ঘৰলৈ। এই যাই কেনে ওলাব আৰু আমি ঘৰৰ ফালে ৰাওনা হ'ম। বাকী আপোনালোকে চাই থাকক গাইজ। তো গাইজ তাইক ৰেডি হ'ব দি মই অলপ পথাৰৰ ফালে ফুৰিব আহিছোঁ। ইমান ধুনীয়া বতাহ, আৰু ইয়াৰে পথাৰখন দেখিলে এনেকুৱা লাগে যে মই সৰু কালত গুচি গ'লোঁ নেকি। ইয়াতে মানে আহি মাছ মাৰা, খেলা ধূলা কৰা খুবেই মানে মনত পৰে, মিছ কৰোঁ জেগাবিলাকক। তো সেইকাৰণে আপোনালোককো অলপ দেখুৱালোঁ। এনেকুৱা পৰিৱেশ আপোনালোকে দেখা পাইছে নে গাইজ? সেই পানী যাই আছে, বৰষুণৰ পানী ইমান জমা হৈছে, এনেকৈ জানবোৰত পানী আছে, মাছ মাৰিব আহে মানুহবিলাকে সময়ে সময়ে। এইফালে পানী আহি আছে, ইয়াৰ এইফালৰ মাছবিলাক সেইফালে গৈ আছে পানীত। ইমান ধুনীয়া বতাহ চলি আছে, মানে ক'ব গ'লে পৰিৱেশটোৱে বেলেগ। মাছ মাৰে নে নামাৰে? মাছ পায় নে নাপায়? মাছ পায় সঁচা নেকি? আছে ডাঙৰ ডাঙৰ জোক, কিমান ডাঙৰ ডাঙৰ আছে? তহঁতে ভয় কৰা নে নকৰা জোক? হা, মোৰতো তামাম ভয় লাগে। তো গাইজ আজিৰ ভিডিঅ'টোত এইখিনিতে সামৰিলোঁ। যদি ভাল লাগিছে লাইক এটা, কমেণ্ট এটা আৰু দিলছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, নেক্সট ভ্লগত লগ পাম আপোনালোকক।